সময়ত যিহেতু প্ৰত্যেকৰ হাতে হাতে মোবাইলটো খুব বেছি জনপ্ৰিয় হৈছে আৰু মোবাইলতে ফেচবুক আৰু ইউটিউবত যথেষ্টখিনি মানুহৰ মনৰ ভাৱবিলাক কিছুমানে প্ৰকাশ কৰে আৰু বৰ্তমান সময়ত যিটো চলি আছে শাহু আৰু বোৱাৰীৰ প্ৰসংগ লৈ বহুতে এনেকুৱা ধৰণৰ শাহু বোৱাৰীক লৈ পেলাই ভিডিঅ' বনায় আৰু তাতে বহুতে কমেণ্ট লিখে। যিজনে আচলমতে লিখে, যিজনে ভুক্তভোগী তেখেতেহে আচলমতে ক'ব পাৰে শাহু বেয়া নে বোৱাৰী বেয়া। যাৰ লগত ঘটনা ঘটে সিয়ে ক'ব পাৰে। বহুতে এনেকুৱা ধৰণৰ মন্তব্য দিয়ে যে আপোনাৰোতো মা আছে, আপুনি কিয় সেই শাহুগৰাকীক নিজৰ মা বুলি নাভাবে? আপুনি কিয় বোৱাৰী নহয় ছোৱালী হৈ থাকিব পৰা নাই? আপুনিওতো ছোৱালী বুলি ভাবিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান মন্তব্য তলত দেখা পাওঁ। আপুনিও এদিন শাহু হ'ব, এনেকুৱা ধৰণৰ মন্তব্যবিলাক মানুহে দিয়ে। কিন্তু মই ভাবোঁ সেইসকলে হয়তো বিয়া হোৱা নাই বা হয়তো তেখেতসকলৰ শাহু ভাল হ'ব পাৰে। 95% মানুহৰে বোলে শাহুৰ লগত মানে মিলটো ইমান এটা ভাল নহয়। 5%ৰহে শাহু ভাল বুলি বহুতে মানে কমেণ্ট কৰি থাকে আৰু হয়ো মই মোৰ ক্ষেত্ৰতে গম পাওঁ। মই এনেকুৱা শাহু দেখিছোঁ যিয়ে নিজৰ মানুহজনৰ পেঞ্চনৰ গোটেই পইচা নিজৰ ল'ৰা বোৱাৰীক দি পেলাই শেষ কৰে আৰু সময়ত নিজৰ ঔষধ খাবলৈকেও পইচা নাথাকে। তেনেকুৱা শাহুও দেখিছোঁ। বহু এনেকুৱা শাহু দেখিছোঁ নিজে নাখাই হ'লেও নিজৰ পুত্ৰ আৰু বোৱাৰীৰ কথা চিন্তা কৰে, তেনেকুৱা শাহু দেখিছোঁ। কিন্তু সেই শাহু ক'ৰবাত এটা বা ক'ৰবাত দুটা, কিন্তু এনেকুৱা শাহু দেখিছোঁ, শুনিছোঁ, প্ৰায়ে দেখি থাকোঁ, লগত ঘটিও থাকে। আচৰিত কিছুমান মানুহ আছে, যিমান কৰি দিলেও নাম নাই। যিমান তুমি নিজৰ হৈ দেখাবলৈ যোৱা, যিমানখিনি পাৰোঁ মানে চেষ্টা কৰোঁ যাতে কাজিয়া নহওক, ঘৰখন ভালকৈ চলক, কেতিয়াওতো উত্তৰ দি পোৱাই নাই। সেনেকুৱা ধৰণৰ চলোঁ। নিজে যোনে ভুক্তভোগী তেখেতে জানে। দুখটো তেতিয়াই লাগে যেতিয়া সকলো সমস্ত কাম কৰি কেতিয়াবা ক'ৰবালৈ যাবলৈ সময়ত মাতষাৰ দি পেলাই যদি ওলাই যোৱা হয় যে মা মই আমুকলৈ যাওঁ, আহোঁতে পলম হ'ব বা গধূলি আহি পাম, তেতিয়া উত্তৰত কয় যে যা যা য'ত যাবলগীয়া আছে যা, নাহিলেও হ'ব, ঘৰখনত ঘূৰি ঘূৰি খাই থাকিব পাৰিলে হয়। যেতিয়াই ক'ৰবালৈ ওলাই যাওঁ ভালকৈ কোনো দিনো মাতষাৰ নিদিয়ে, মুখখন ফুলায়ে থাকিব ক'ৰবালৈ যাব হ'লে। ভগৱানক যে কিমান কোটিবাৰ প্ৰণাম কৰি থাকোঁ, কেনেকৈনো কৈ যাম বুলি পেলাই। ঘৰখনৰ পৰা ওলাই গ'লে বোলো শান্তি যে ওলাই আহিব পাৰিলোঁ যে, নোযোৱালৈকে ঘৰখন নোকোৱালৈকে মনটোতে গুণাগাথা কৰি থাকোঁ, কেনেকৈ কৈ যাওঁ, কিমান ইম্পৰ্টেণ্ট কাম থাকে তথাপিও বাদ দি নাযাওঁ, বা কিমান ইম্পৰ্টেণ্ট কাম থাকে তথাপিও মানে বুজাব নোৱাৰোঁ যে এইটো কামতহে যাওঁ বুলি পেলাই। নাই, গ'লে সদায় মুখখন ফুলিয়ে থাকিব, সদায় এনেকুৱাই, মানে কোনো ধৰণৰ সন্তুষ্টি নাই। তাৰপিছতো কিন্তু উত্তৰটো বেয়াকৈ নিদিওঁ, আহি সেই একেই চাহৰ ভাতৰ যোগানে ধৰি থাকোঁ। তাৰপিছতো কিন্তু বেয়া 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 বেয়া, কিহৰ কাৰণে বেয়া বুলি ভাবে ক'বই নোৱাৰোঁ। এনেকুৱা নহয় যে সেইবিলাক বোৱাৰীৰ নিচিনা বেলেগকৈ খুৱাইছোঁ বা বেলেগকৈ কৰিছোঁ, বেয়া ব্যৱহাৰ কৰিছোঁ বা মুখে মুখে উত্তৰ দিছোঁ, তেনেকুৱাও নাই। তেনেস্থলত বহু বোৱাৰীয়ে কিয়ৰ কাৰণে শাহুজনীক সন্তুষ্ট কৰিব নোৱাৰে, সেইটোহে বহুত ডাঙৰ প্ৰশ্ন। কি আছে আমাৰ গাত যে আমি মানে সন্তুষ্ট কৰিব নোৱাৰোঁ? মা দেউতাৰ ঘৰখনততো ঠিকেই থাকোঁ, ওচৰে পাঁজৰৰ মানুহেতো খুব ভাল বুলিয়ে কয় আমাক। আহোঁতে যাওঁতে সিহঁতকোতো ভালেই ব্যৱহাৰ কৰোঁ। মাহঁতৰ ঘৰখনৰ ওচৰ চুবুৰীয়াটো ভাল ছোৱালী বুলিয়ে ক'ব। কিন্তু এই শাহু ঘৰখনতে কিয় কাৰণে ভাল হ'ব নোৱাৰোঁ, কিয় বা ভাল চকুৰে নাচায়, সেইটো ভাবি গুণি নহয় কেতিয়াবা হীনমন্যতাত ভোগোঁ। সঁচাকৈ বেয়া নেকি? ইমানখিনিতো কৰিয়ে দিছোঁ, তাৰপিছতো কিয় বেয়া ভাবি, কিয় ভালটো নাভাবে?